আজি আমি গোসাইগাঁও ডিস্ট্রিক্ট ইউপিপিএলৰ যিটো অফিচ এইটো আমি উদ্বোধন কৰিছোঁ। আকৌ এই অফিচৰ যোগেদি আমাৰ গোসাইগাঁও ডিস্ট্ৰিক্টৰ আণ্ডাৰত থকা আমাৰ যিমানবোৰ গাঁও সামৰি আমি লৈছোঁ, সেই গাঁওবোৰত আমি এতিয়া ইয়াৰ পৰা আমি কাম কৰিম আৰু আমি আশা ৰাখিছোঁ নিশ্চয় ৰাইজে আমাক যেনেকুৱাকৈ সঁহাৰি দিছে বা জনাইছে, ঠিক তেনেকুৱাকৈ ৰাইজৰ সঁহাৰি লৈ পেলাই আমি গোটেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানবোৰ আমাৰ কৰণীয় কাম আছে সেইটো কৰি যাম। আকৌ আজিৰ তাৰিখত আমি বহুত আনন্দিত হৈছোঁ, কাৰণ আপোনালোকে নিশ্চয় জানে যে এইবাৰ ৰাজ্যসভাৰ যিটো 2খন চিটৰ ভিতৰত আমি এখন চিট পাবলৈ সক্ষম হৈছোঁ। আমাৰ সন্মানীয় অসমৰ চবৰে শ্ৰদ্ধাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাকো এটা চিট এৰি দিছে আৰু ইয়াত আমাৰ CMৰ লগতে আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়োৰো যথেষ্ট ইয়াত অৰিহণা আছে। গতিকে দুয়োজন নেতাই ভালকৈ আলোচনা কৰি এই 2খন চিটৰ ভিতৰত এটা BJPৰ কাৰণে, আনটো আমাৰ UPPL দলৰ কাৰণে যিটো আমি একেলগে এইটো পাবলৈ সক্ষম হ'লোঁ। গতিকে এইটো কীৰ্তিটোতো অকল আমাৰ UPPL দল বা অকল আমাৰ ষ্টেট BJPৰে নহয়, এইটো ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ কীৰ্তিটো আছে। গতিকে নৰেন্দ্ৰ মোদীজীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজিৰ তাৰিখত আমাৰ দলটো এতিয়া শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। এইটোৰ কাৰণে আত্মপ্ৰকাশ কৰিছে যে ৰাইজে আমাক ভালদৰে বিশ্বাসত লৈছে। তাৰ কাৰণে আমি ভাবোঁ আমাৰ যাত্ৰা এতিয়া ভাল এটা সফল যাত্ৰা হিচাপে আমি লৈছোঁ। গতিকে আমাৰ কৰণীয় যিমানবোৰ আছে, ৰাইজক আমি যিবোৰ প্ৰতিশ্ৰুতি দিছোঁ, এইটো আমি এতিয়া বাস্তৱত পৰিণত কৰিবৰ কাৰণে আমি এতিয়া হাতত লৈছোঁ। গতিকে মই ভাবোঁ এইবাৰ আমাৰ অঞ্চলত আমাৰ উন্নয়নটো হ'ব। যোৱাবেলি কৰোণাৰ লগতে বিভিন্ন কাৰণত আমি কামটো কৰিব পৰা নাছিলোঁ। এইবাৰ ষ্টেটত বাজেট অলৰেডি হৈ গ'ল, আমাৰ BTRতো 4 আৰু 5 তাৰিখত হ'ব। গতিকে এই বাজেট ছেশ্যন শেষ হোৱাৰ লগে লগে যথেষ্ট আমাৰ উন্নয়নমূলক কামবোৰ হৈ যাব। গতিকে এই কামবোৰক আমি এই অফিচৰ পৰাই আমি চোৱা চিতা কৰিম। গতিকে আজি যিটো অফিচ উদ্বোধন, এইটো আমাৰ দল আৰু আমাৰ ৰাইজৰ কাৰণে যথেষ্ট এইটো এটা ভাল এটা কাম হ'ব বুলি আমি ভাবিছোঁ। কাৰণ যেতিয়া অফিচ নাথাকে তেতিয়া মানে ৰাইজৰ অলপ ধৰ অসুবিধা হয়। অফিচ আছিল আমাৰ আগত, অলপ মানে বেকৱাৰ্ড প্লেচত আছিলে, অফিচটো ভালেই আছিল, কিন্তু তাই বিশেষকৈ এইটো মানে বেকৱাৰ্ডৰ নিচিনা লাগিছিল। কিন্তু এতিয়া আমি ফ্ৰণ্ট ছাইডত আহিছোঁ আৰু এই ফ্ৰণ্ট ছাইডত অহাৰ লগে লগে আমাৰ ৰাইজেও এতিয়া তৎক্ষণাতকৈ দেখা পাব যে ইয়াৰ আমাৰ অফিচ আছে।